ভাল ঢোল কোনটো আৰু কিমান দামত মানে এইটো মানে কি যেটা ঢোল আছে তাতকৈ ওপৰত দামটো কোনটো মানে বেষ্ট ঢোল এতিয়া 4500 লয় ন মজা মজা ঢোল লৈ যাওক তো এইফালে গগনা ষ্টক চাওক তো এইফালে আছে ঢোল পুৰা ফাটি অৱস্থা নাই পুৰা বিলেটহে মাৰছি নেকি কাবাই সেনেকাই না তো এইফালে বাকী একফালে চাইডে ঠিকে আছে কিন্তু আৰু ইফালে কি এটাই বনাবি না দুই চাইডে বনাবি এইফালে গগনা ভাগিলে ল'ব আহিব পাৰিব আৰু এইফালে গগনা চেক কৰি আছে এইফালে চাব পাৰে আমাৰ অসীম ডাঙৰীয়াই এইফালে মজাকৰ ৰিপেয়াৰিং হৈ গ'ল তো ইফালে বদলাই দিলে তালিটো বদলালে আৰু এইফালে কুকুনিটো আগত মালটো হাই লটছ ৱেলকাম টু মাই লটছ ইউটিউব চেনেল তহঁতৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ তো আজিও মালিগাঁৱত গৈ আছোঁ আৰু মালিগাঁৱত কিয় গৈ আছোঁ মানে কি হ'ল আজি মজা কৰি ঢোলৰ ষ্টক দেখাম আৰু কেনেকৈ কিমান দামৰ পৰা ষ্টাৰ্টিং ঢোল তো মজাকৈ ষ্টক দেখাম আৰু লগতে আমি মানে কি কয় কাৰ্বিত যিহেতু আমি গ্ৰুপ আছে তো কাৰ্বি ঢোলে বজাওঁ কিন্তু এতিয়া কাৰ্বি ঢোল ৰিপেয়াৰিঙৰ কাৰণেও গৈ আছোঁ মানে ঢোলটো আজিতে মানে ৰিপেয়াৰিং কৰি লৈ আনিম সেইটোও দেখাম আপোনালোকক তো এতিয়া মজাকৈ গৈ আছোঁ আৰু তো আগত গছচকত উঠি আছে আমাৰ অসীমে তো মজাকৈ আমি আজি তিনিজনে গৈ আছোঁ মানে কি হ'ল ডাইৰেক্ট ঢোলৰ দোকানত আৰু তাত তো এইফালে চাওক পূৰা বেগ চেক লৈ পূৰা ৰেডি তো এইফালে আছে ঢোল পূৰা ফাটি অৱস্থা নাই পূৰা বিলেটহে মাৰছি নেকি কাবাই সেনেকাই না তো এইফালে বাকী একফালে চাইডে ঠিকে আছে কিন্তু আৰু ইফালে কি এটাই বনাবি না দুই চাইডে বনাবি এক চাইডে বনাবি তো এইফালে ফাটা ফালে অকল বনোৱা হ'ব আৰু কিন্তু দুইফালে যদি বনোৱা হয় তেতিয়া অলপ টিউনিংটো মানে মিলি যায় কিন্তু এক চাইডে বনালে অলপমান বেলেগ বেলেগ চাউণ্ড হৈ যায় তথাপি মানে কি হ'ল আজি তাড়াতাড়ি লাগে কাৰণে এক চাইডে বনাব আৰু লাহে লাহেতো যাম সেই বুলি ইমান পিপিৰে যাওঁতে যাই থাকিলে হ'ব নেকি তেতিয়াই সোনকালে কাম হ'ব তাকেতো ইমান লাহে লাহে যায় আগত যাওঁ কি ৰাস্তা চিনি নাপাওঁ ঐ মই ফেলি যাম তো এইফালে মজাকৈ গড়চুকৰ পৰা মানে কি হ'ল ইফালে ভিতৰতে হৈ যাম ঐ মালিগাঁও তো এইফালে ভাই এটাকো লগ পাই গ'লোঁ কিন্তু ভালকৈ মাত দিয়াটো নহ'ল তো এতিয়া মজাকৈ ভিতৰতে হৈ যাম আৰু গাখীৰ চাহ হৈ কিনে ডাইৰেক্ট মালিগাঁও ওলাই যাম তো এইফালে চাওক ৰাস্তাটো আহি পাই ব'ল আৰু 10-15 দিনৰ আগতে গৈছিলোঁ তাতে কৈছোঁ ঢোল টানিব গৈছিলোঁ আৰু ঢোল টানোকে কিমান পইচা লৈছিলে তো সেইটোও জনাই দিছিলোঁ কিন্তু তাতে কৈছিলোঁ যে ঢোল যদি ষ্টক আহে মানে কি হ'ল মজাকৈ আপোনালোকক দেখুৱাম আৰু তাৰপিছতে যোৱাকালি মানে ফোন কৰি লৈছিলোঁ ঢোল ষ্টক আহিছেনে নাই তো আহা বুলিতো কৈছে কিন্তু এতিয়া যায়হে গম পাম আহিছেনে নাই বা কি ঢোল আছে না যিখিনি ঢোল ষ্টকত আহিছিলে না সেইখিনি বিক্ৰীয়ে হৈ গ'ল তো আমাক কৈছিলেগৈ মানে কি হ'ল আমি গৈছিলোঁ সোমবাৰ দিনাই গৈছিলোঁ মানে বৃহস্পতিবাৰমান ঢোল আহিব মানে ষ্টকত কিন্তু আমি 10-15 দিনৰ পিছতহে যোৱাকালিহে মানে ফোন কৰিলোঁ তো আছে কৈছে তো চাওঁ কি হয় গৈহে দেখা পাম হয়তো আপোনালোকে দেখা পাব একদম মজা কৰি মালিগাঁও আহি পালোঁ আৰু এইফালে দাদাক মজাকৈ লগ কৰি ল'লোঁ আৰু এতিয়া তো এইফালে প্ৰথম আমাৰ কাৰ্বি ঢোলটো এইফালে ৰিপেয়াৰিং কৰি আছে মানে কি হ'ল এটা মানে এইটো চাইডে মানে ফাটি গৈছে আৰু এই ফাটাটো এতিয়া মজাকৈ ৰিপেয়াৰিং হৈ আছে তাৰপিছতে এতিয়া মজাকৈ এইবিলাক আছে ঢোল ষ্টক আৰু এটা কৰি মজাকৈ দেখাম মানে প্ৰথম দেখাম যোনটো মানে ভাল ঢোল আৰু দামী ঢোল তো সেইটোৰ পৰা ষ্টাৰ্টিং কৰিম আছে দাদাৰ মানে কি হ'ল দোকানৰ নামটো আৰু মীৰা মিউজিকেল বাৰ তো এইটো মালিগাঁৱত আহিলে পাব আৰু মালিগাঁৱৰ যোনটো চক আছে মানে পইণ্ট আছে মানে যোনটো পুলিচ ষ্টেচন আছে পুলিচ ষ্টেচনৰ পৰা অলপ সোমাই আহিয়ে দোকানখন এতে আছে আৰু এইফালে মজা ঢোল আনিছে আৰু এইফালে বাচ্চাবিলাকৰো ঢোল পাই যাব ইয়াতে প্ৰায় ষ্টকত আছে আৰু এইবিলাক ঢোল আৰু ইয়াতে আহিলে ৰিপেয়াৰিঙো কৰিব পাৰিব আৰু লগা হ'লে ভাল ঢোল অৰ্ডাৰ কৰিলে অৰ্ডাৰো পাই যাব ইয়াতে তো এতিয়া মজাকৈ অলপমান আপোনালোক ঢোল এটাকৈ কিমান দামৰ পৰা কিমান দাম ষ্টাৰ্টিং কিমান পৰা কি হ'ব মজাকৈ অলপ জনাম তো মজাকৈ চাই থাকক
তো এইফালে তলৰ পৰা ওপৰত উঠি আহিলোঁ আৰু এতিয়াও ঢোল ষ্টক আছে দাদা চব কঁঠালৰ এইবিলাক চব কঁঠালৰে চব কঁঠাল আৰু এইবিলাক সৰু পোৱালি ঢোল অঁ মানে এতিয়া প্ৰথম আপুনি কওকচোন মানে কি হ'ল ভাল ঢোল কোনটো আৰু কিমান দামত মানে এইটো মানে কি যেটা ঢোল আছে তাতকৈ ওপৰত দামটো কোনটো মানে বেষ্ট ঢোল এতিয়া চাওক ঢোল আপোনাৰ তাত 4-5টামান কোৱালিটিত আছে এতিয়া ধৰক যিটো এইটো কঁঠালৰ আছে এইটো কঁঠালৰ হ'লে 7,500 ফুল গেৰাণ্টেড একদম আপোনাৰ ইমান দিনলৈকে হেৰি হ'ব ফাটিলে গম পাই যাব যে ভিতৰত কি ফুল আছে একদম কঁঠালৰ ফুল আছে তো এইফালে মিডিয়াম চাইজ আছে ডাঙৰ চাইজো আছে যেনেকুৱা চাইজ লাগে চাইজ লৈ পাই যাব আপুনি এইবিলাক হ'ল আৰু যদি অকাটি লয় ধৰক আম কাঠৰ আছে চাম কাঠল বুলি যিটো কয় 3,000, 3,500, 4,000ৰ ভিতৰত পাই যায় কিন্তু এইটো আমি গেৰাণ্টি নলওঁ কিন্তু এইটো আমি একদম ফুল গেৰাণ্টি লওঁ কঁঠাল একদম পূৰা হাৰি কাঠৰ আছে 4,000 এইটো তো এইফালে চাওক মানে কি কঁঠাল এইটো হাৰি একদম কঁঠালৰ এইটো পূৰা মানে কি হয় পিয়ৰ কঁঠালৰ এইটো মানে কি হয় ঢোলটো বনোৱা হৈছে আৰু এইটো 4,500 দাদাই কৈছে এইটো দামটো যদি আপোনালোকে লাগে বা যদি বিচাৰে তো মজাকৈ এটা মালিগাঁৱত আহিলে দাদাক লগ কৰি কিনে লৈ ল'ব পাৰিব ঢোলটো আৰু মিডিয়াম চাইজৰ এইটো মিডিয়াম চাইজ ন 16 ইঞ্চি বুলি কয় এইটো 16 ইঞ্চি ঢোল 16 ইঞ্চি ঢোল বুলি কয় এইটো কঁঠালৰ আছে এইবিলাক আমি 2,000 টকা ৰাখিছোঁ এইটো 2,000 আৰু ডাঙৰটো কিমান কৈছিলে চাওঁ ডাঙৰটো ওলাই দেখিছোঁ ডাঙৰটো একদম ফুল ডাঙৰ এইটো এইফালে পূৰা ডাঙৰ ঢোল এইটো কঁঠালৰ এইটো প্ৰফেশ্যনেল ওজা ঢোল বুলি কয় যে এইটো ওজা ঢোল ইয়াৰ দামটো কিমান কৈছিলে 8,500 টকা তো এইফালে আছে ডাঙৰ ঢোল আৰু পূৰা একদম গধুৰো আছে কঁঠালৰ হয় 8,500 এইবিলাকৰ পোৱালি এইবিলাক 650, 700 আৰু এইফালে চাওক 650 ঢোল আৰু মানে কি হ'ল বাচ্ছাবিলাকৰ তো এইফালে আহিলে পাই যাব আৰু এইফালেও আছে সৰু সৰু ঢোল মানে বহুত আছে লাগিলে পাই যাব আৰু এইফালে তলতো চাই কিনে মানে এইবিলাক এনেই তাতে জাগা নাই কাৰণে এতিয়া ষ্টকত থৈ দিছে পানী কাৰণে ইমান টানি কিনে থোৱা নাই এইটো অলপ টানা আছে তো তলত দুটামান টানা আছে সেইকেইটাও অলপ চাই লওঁ মজা কৰি তো আৰু এইফালে মজা কৰি সেইফালে আলাই থোৱা আছে ঢোলবিলাক আৰু জাগা নোহোৱাৰ কাৰণে ওপৰত আধা আছে আৰু তলত এটা আছে আৰু দাদা এইটো কিমান দাম হ'ব এইটো ঢোলটো পূৰা টানা হৈ আছে ন তো ইফালেও আছে ডাঙৰ ঢোলে পূৰা টানি থোৱা আছে এইটো 7,500 বোলে দামটো আৰু যদি আপোনালোকৰ লাগে মজাকৈ আহিব লৈ যাব পাৰিব আৰু 3 বছৰমানৰ পৰা বজাৰ পাৰিব আৰু 4 বছৰ বজাৰ ঢোল এইটো আৰু 250-300 টকা 250-300 সেইফালে আহি পাই যাব আৰু এইফালে আমি যিটো ঢোল বুলি কয় স্পেচিয়েল ৰিপেয়াৰিং কৰি ৰাখিছোঁ এইটো অৰ্ডাৰ দিয়া নেকি বেলেগ অৰ্ডাৰ দিছে ৰিপেয়াৰিং কৰিছোঁ খোলাটো দিছে এইটো আমি বনাইছোঁ মানে বেলেগৰ ঢোল এইটো খালি ৰিপেয়াৰিং কৰি থৈ দিছে ওজা ঢোল একদম পুৰা প্ৰফেশ্যনেল হ'ব এইটো মানে এইটো ৰিপেয়াৰিং কৰোঁতে এইটো ধৰি লওক 4,000 টকা 4,000 তো এইফালে খোলাটো বেলেগৰ হয় ঢোলটো দিছে এইটো ৰিপেয়াৰিং কৰিছে পৰা ওজা ঢোল হয় 4,000 টকাত মানে ৰিপেয়াৰিং কৰি দিছে আৰু এই ঢোলটো এইটো ফুল গেৰাণ্টি আছে ফুল গেৰাণ্টি আৰু এইটো ৰিপেয়াৰিঙে নেকি ৰিপেয়াৰিং আহিছে এইটো এতিয়ালৈকে কৰা হোৱা নাই অঁ এইটো ৰিপেয়াৰিং আহিছে মানে এইটো বনোৱা নাই এতিয়ালৈকে আছে অঁ এইটো এইফালে ফাটা ঢোল এইটো তো ৰিপেয়াৰিঙৰ কাৰণে আহিছে এইটো বনাই দিব আৰু এইটো কেমেৰাত এইটো লোৱা হৈছে এইটো তাৰমানে এটা চাইডে চেঞ্জ কৰিব এটা চাইডে গোটেই দুৱাল চোৱালবিলাক ঠিকেই আছে 1,200 টকা 1,200 ৰিপেয়াৰিং কাৰণে এক চাইডে অকল কোমনিটো চেঞ্জ কৰিব অঁ তো এইফালে মজাকৈ টানি চানি থৈ দিছে ঢোলটো তো এইফালে 4,500 ঢোল এইটো এইফালে এটা আছে এইটো কি ৰিপেয়াৰিং কাৰণে না নতুন এইটো এইফালে এটা নতুন ঢোল আছে এইটো কিমান দামটো ইয়াত একে 4,500 তো এইফালে 4,500 এইগিলা ঢোল হয় অঁ এইটো চাউণ্ড ভাল আছে মজা দেখোন নাহে আৰু হাততো মৰ
দেখালোঁ আৰু হাইষ্ট দামটো আছে 8,500 আছে 7,500 আছে আৰু 4,500 আছে ঢোলবিলাক মজাকৈ দেখালোঁ চব বাজেটৰে ঢোল পাই যাব আৰু যোনটো ভাল লাগে লৈ যাব পাৰিব মজা কৰি আৰু এতিয়া মজাকৈ আপোনালোকক গগনাৰ চাউণ্ড শুনাম আৰু এতিয়া ষ্টক আহি গৈছে গগনাৰো তো মজাকৈ এটা গগনাই দেখাওঁ তো ইয়াৰ পৰা আহি কিনে গগনাও লৈ যাব পাৰিব অসীম ডাঙৰীয়া সেইফালে চাব পাৰে তো এইফালে গগনা ষ্টক চাওক চব একে দাম না না কম বেছি আছে একে না কিমান এডালত এইফালে গগনা ভাগিলে 120 টকাত ল'ব আহিব পাৰিব আৰু এইফালে গগনা চেক কৰি আছে এইফালে চাব পাৰে আমাৰ অসীম ডাঙৰীয়া চাব পাৰে মজা কৰি গগনা আমি মজা মানে ঝাপি ধৰণেৰে গোল কৰি মজাকৈ সজাই ল'লোঁ এইফালে গগনা চাওক আপোনালোক যদি লাগে 120 টকাত আহিলে পাই যাব তো মজা কৰি আৰু এইফালে গগনা চাওক তো এইফালে বাঁহীও আছে বাঁহী লাগিলেও পাই যাব বাঁহীবিলাক কিমান কৰি এইবিলাক 250 আছে 100 পৰা ষ্টাৰ্টিং তো এইফালে বাঁহীও যদি আপোনালোক যি বাঁহী লাগে পাই যাব 100 পৰা ষ্টাৰ্টিং আছে তো মজাকৈ পাই যাব আৰু A B G C চব যি স্কেলৰ লাগে স্কেলৰ পাই যাব আৰু এইফালে আমাৰ অসীম ডাঙৰীয়া আছে মজা কৰি চেক কৰি চাওঁ এইফালে মজাকৈ গগনা দেখালোঁ আৰু মজা হাঁহি পাই দিব আৰু এইফালে আমাৰ ৰিহাৰ্চল মানে চেষ্টা কৰি আছে বাঁহী বজাৰৰ এইফালে আৰু দাদা এইফালে হৈ গৈছে এইখিনি আপুনি ৰাখি দিব পাৰিব আৰু মজাকৈ কৈছে সাহস আৰু এইফালে গগনা পাই যাব ঢোলো পাই যাব মানে বিহু আহি আছে আৰু বেছি দিন নাই মাজতে আৰু কেইটামান দিন আছে দাদা আৰু আগতীয়াকৈ মানে বিহুৰ শুভেচ্ছা এতিয়া আৰু অহাটো নহ'বই আৰু এতিয়া আপোনালোকে থাকিল শুভেচ্ছা দিলোঁ দাদাকো আৰু এইফালে আমি বাঁহী বজাই এতিয়া শুনো মজাকৈ আমাৰ মিশ্ৰই বজাই আছে সেইফালে আমাৰ মিশ্ৰ দাদা আছে এবাৰ আমাৰ বাঁহী ভাল লাগছিল আৰু এইখিনিয়ে ভাল লাগছিলে চাউণ্ড চা এইখিনি ভাল লগা তাৰমানে মানে ৰখাই যোৱা আছে না মানে মানুহক এটা আফচোচ এটা যে আফচোচ বুলি কয় যে সেই আফচোচতে মানে থৈ দিয়ে কিয় ভালদৰে শিকা নাই না কি শিকা নাই জানিছিলেই চোন দাঁত লগাই দিম তো এইফালে চাওক ৰিপেয়াৰিং কাৰণে চামৰা লৈ আনিছে এইটো কিয় চামৰাটো ছাগলী গৰুৰ আহে নাই গৰুৰ এইফালে চাব পাৰে মজা কৰে প্ৰথমবাৰ লাইভত দেখা পাইছে ক'ব লাগিব সেইফালে মজা কৰে ফুল কেনেকুৱা বনায় এইফালে চাব পাৰে
মজা কৰি হৈ গ'ল এইফালে পানী আছে আৰু 10 মিনিট 5 মিনিট লাগিব আৰু টানতে হৈ যাব আৰু আজি মজা খাই কথা তো এইফালে মজা কৰি ৰিপেয়াৰিং হৈ গ'ল তো ইফালে বদলাই দিলে তালিটো বদলালে আৰু এইফালে কুকুনিটো আগত মালটো ঠিক আছে প্ৰথমটো গিনা ভাল লগা নাই মানে তো এইফালে আহি পেলে পুৰা চিধা হাতৰ সাজাত ক'ব লাগিব মজাকৈ ঢোল চোল ৰিপেয়াৰিং চব কৰিলোঁ আৰু মজাকৈ ঢোলবিলাকো দেখালোঁ তো এইফালে চাওঁ এতিয়া ভাতৰ সাজত আহি গ'লোঁ একদম এইফালে চিকেন লৈ আগত এইফালে দালি অকল ভাত দে মানে তাড়াতাড়ি আৰম্ভ কৰা তো এইফালে যা ভাত খাই দিলোঁ লগালগ বতৰ কেনেকুৱা হৈ গ'ল বৰষুণ আহি গ'ল তো বাকী ভিডিঅ' ছিল বেলেগ আৰু নকৰোঁ বাকী ভিডিঅ'টো এইখিনিয়ে আছিল আৰু যদি সকলোৱে চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট মজাকৈ যোনবোৰ নতুনকৈ আহিছে মজাকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু অহাকালি দৰঙত গৈ আছোঁ তো মজাকৈ দেখা হ'ব আজি প্ৰগ্ৰামটো হয় না নহয় তো এইফালে চাওক পূৰা বৰফ পৰা ষ্টাৰ্ট হৈ গ'ল কিন্তু আমাৰ ঘৰত কিন্তু কাৰ তাত পৰিছে নাজানো এইফালে চাওক লাহেকৈ বগাকৈ হ'ব হ'লে আৰু এইফালে বৰফ চাওক বৰফ ভাই চাওক বৰফ এইফালে লাহে লাহে পৰি আছে বগা হ'ব আৰু লাহে কৰি বৰষুণ অলপমান কমি গ'ল কিন্তু বৰফ পৰা ষ্টাৰ্ট হৈ গ'ল